নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি আহিছোঁ পামহিৰ ডাকিনী পাহাৰত অৱস্থিত ভীমাশংকৰ জ্যোতিৰ্লিংগ চাবলৈ। জ্যোতিৰ্লিংগ দৰ্শনৰ লগতে মই আজি আপোনালোকক জনাম শাওণ মাহত শিৱৰ মহত্ব আৰু জ্যোতিৰ্লিংগৰ তাৎপৰ্যনো কি। শাওণ মাহত শিৱ পূজাৰ হেতু সমগ্ৰ উপাসক তথা ভক্তগণে যি ৰুদ্ৰমন্ত্ৰ আওৰাব লাগে সেইটো হৈছে ওম নমঃ ভগৱতে ৰুদ্ৰায়। এই মন্ত্ৰৰ জপ কৰিলে মনলৈ শান্তি আহে আৰু জীৱনত সুখ সমৃদ্ধি হয় বুলি বিশ্বাস আছে। তেওঁ ভক্তসকলক আৰু উপাসকসকলক বেয়া শক্তিৰ পৰা বচায়। মানুহৰ মনৰ পৰা লোভ মোহ খং সকলো ভগৱান শিৱই নাশ কৰে। প্ৰকৃততে শিৱৰ শব্দৰ মানুহৰ আত্মসত্তাক বুজায়। সাধাৰণ অৰ্থাৎ শিৱ মানেই বিমূৰ্ত শিৱলিংগৰ এক ধাৰণা। জনমানসত শিৱলিংগৰহে পূজা কৰা যায়। তদুপৰি শিৱৰ অনন্য মূৰ্তি মায়াসুৰৰ পিঠিত উঠি তাণ্ডৱ নৃত্য অৱস্থা বিশেষ যাক নটৰাজ মূৰ্তি বুলি কোৱা হয়, সেই নটৰাজ মূৰ্তিৰো পূজা কৰা হয়। শিৱপুৰাণ অনুসৰি পৃথিৱীত কিমান লিংগ আছে তাৰ হিচাপ নাই, কিয়নো পৃথিৱীকে ধৰি এই গোটেই জগতখন লিংগময় মাত্ৰ। এই দৃশ্যমান জগত ভগৱান শিৱৰেই স্বৰূপ। কেৱল পৃথিৱীতেই নহয়, স্বৰ্গ আৰু পাতালতো শিৱলিংগ আছে, কিয়নো দেৱতা অসুৰ মনুষ্য সকলোৱে শিৱক পূজা কৰে। শিৱ শব্দৰ মূল অৰ্থ হৈছে কল্যাণ, আনহাতে লিংগ শব্দৰ অৰ্থ হৈছে চিহ্ন। যেনেকৈ সকলো বস্তুৰে চিহ্ন থাকে, তেনেকৈ শিৱৰ চিহ্নকো শিৱলিংগৰে সূচিত কৰা হয়। পৌৰাণিক শাস্ত্ৰ মতে শিৱলিংগৰ তিনিটা ভাগ আছে। একেবাৰে তলৰ পিঠটো ব্ৰহ্মা পীঠ, মধ্যভাগটো বিষ্ণুৰ পীঠ আৰু একেবাৰে ওপৰৰ ভাগটো শিৱপীঠ। এই ত্ৰিমূৰ্তি ব্ৰহ্মা বিষ্ণু আৰু শিৱ মানেই সকলো দেৱ দেৱীৰ উপাসনাস্থল। কথিত আছে যে শিৱৰ শৰীৰটো 5টি মন্ত্ৰৰ দ্বাৰা গঠিত, যাক কোৱা হয় পঞ্চব্ৰহ্ম। এই 5টি মন্ত্ৰৰ নিজস্ব নাম আৰু মূৰ্তিতত্ত্ব বৰ্তমান। 1 নম্বৰতে সদ্যোজাত, দ্বিতীয়তে বামদেৱ, তৃতীয়তে অঘোৰ, চতুৰ্থতে তৎপুৰুষ আৰু পঞ্চমতে ঈশান। উল্লেখনীয় যে পৃথিৱীত যিমান শিৱলিংগ আছে সকলোবোৰৰ ভিতৰত 12টা শিৱলিংগ সকলোতকৈ শ্ৰেষ্ঠ। ইতিহাসবিদ পুৰুষোত্তম নাগেশ ওকে তেখেতৰ বৈদিক বিশ্ব ৰাষ্ট্ৰকায় ইতিহাস নামৰ কিতাপখনত 12টা জ্যোতিৰ্লিংগক প্ৰাচীন ভাৰতৰ নিউক্লিয়াৰ ৰিয়েক্টৰ বুলি কৈছে। ভাৰতৰ ৰেডিঅ' এক্টিভিটি ক্ষেত্ৰখন মন কৰিলে দেখা যায় যে প্ৰাকৃতিক ৰূপত আটাইতকৈ বেছি ৰেডিঅ' এক্টিভিটি থকা অৰ্থাৎ আটাইতকৈ বেছি বিকিৰণ হোৱা ঠাইসমূহতেই জ্যোতিৰ্লিংগ আছে। আনহাতে নিউক্লিয়াৰ ৰিয়েক্টৰসমূহৰ আকাৰ শিৱলিংগৰ দৰে, কাৰণ বৈজ্ঞানিকভাৱে এইটোৱেই একমাত্ৰ আকাৰ যিয়ে প্ৰচণ্ড শক্তিকো প্ৰতিৰোধ কৰিব পাৰে। উদাহৰণস্বৰূপে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰৰ কথা ক'ব পাৰি। এই চেণ্টাৰটোৰ আকাৰটো শিৱলিংগৰ দৰেই হয়। বেদ শাস্ত্ৰ আদিত উল্লেখিত মতে শিৱলিংগ এক ঊৰ্জাৰ প্ৰতীক। সেয়েহে দেখা যায় যে শিৱলিংগৰ ওপৰত এক পাত্ৰ বান্ধি ৰাখি অলপ অলপকৈ অনবৰতে পানী পৰি থাকিবলৈ দিয়া হয়, যাতে শিৱলিংগটো অনবৰতে ঠাণ্ডা হৈ থাকে আৰু শিৱলিংগৰ পৰা ওলাই যোৱা পানী দূৰলৈ পঠিয়াই দিয়া হয়। আৰু প্ৰাচীন প্ৰবাদ অনুসৰি শিৱলিংগৰ পৰা ওলাই যোৱা বাটটোৰ আগেৰে প্ৰদক্ষিণ কৰিব নালাগে, সেইবাবে শিৱলিংগত আধা পৰিক্ৰমা কৰা হয়। পবিত্ৰ শাওণ মাহত শিৱলিংগৰ পূজা অৰ্চনা অৰ্থাৎ অনন্ত শক্তিক শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰাক বুজায়। বছৰৰ 12টা মাহৰ ভিতৰত শাওণ মাহটো শিৱ পূজাৰ বাবে আটাইতকৈ উত্তম বুলি বিবেচিত কৰা হয়। কিয়নো প্ৰবাদ আছে যে শাওণ মাহতেই সমুদ্ৰ মন্থন কৰা হৈছিলে। যেতিয়া দেৱতা আৰু দানৱৰ মাজত এই মন্থন কৰা হৈছিলে, সেই সমুদ্ৰ মন্থন কৰোঁতে ওলোৱা কালকুট বিষ মহাদেৱে শাওণ মাহতেই পান কৰিছিলে আৰু জগতক তীব্ৰ হলাহল বিষৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিছিলে। সেই হলাহল বিষ পান কৰাৰ পাছত শিৱৰ দেহত এক সহিব নোৱাৰা উত্তাপৰ সৃষ্টি হৈছিলে, যাৰ বাবে ব্ৰহ্মা আৰু অন্যান্য সকলো দেৱগণে মিলি শিৱৰ জ্বলন কমাবলৈ দেহত জলাভিষেক কৰিছিলে।
তেতিয়াৰ পৰাই শাওণ মাহত মহাদেৱক জলাভিষেক নিয়ম কৰা আৰম্ভ হ'ল। শিৱৰ দৰে সেই অনন্ত শক্তিক উপাসনা আৰু অৰ্চনাৰে পৃথিৱীৰ অপশক্তিৰ মহীমুখ কৰি চৌদিশে শুভ শক্তিৰ প্ৰাদুৰ্ভাৱৰ বাবে এই মাহটোত ভক্তগণে শিৱৰ আৰাধনাত মগ্ন হয়। শিৱক আৰাধনা কৰা এই যাত্ৰা 1880 চনৰ পৰা আৰম্ভ হয় বুলি জনা যায়। এই যাত্ৰাক কাৱাৰ যাত্ৰা আৰু ভক্তসকলক কাৱাৰীয়া বুলি কোৱা হয়। ভক্তসকলে বিভিন্ন নদী বা জলাশয়ৰ পৰা জল কঢ়িয়াই আনি শিৱলিংগত ঢালে আৰু জগতৰ কল্যাণ কামনা কৰে। গুৱাহাটীৰ পামহি ডাকিনী পাহাৰত থকা জ্যোতিৰ্লিংগটো হৈছে ভীমাশংকৰ জ্যোতিৰ্লিংগ আৰু এইটো জ্যোতিৰ্লিংগ মহাদেৱৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত ষষ্ঠ জ্যোতিৰ্লিংগ। আৰু ভীমাশংকৰ ষষ্ঠ জ্যোতিৰ্লিংগটো আছে মহাৰাষ্ট্ৰৰ পুনেত। আমি সকলোৱে জানো ভগৱানক সকলোতে পোৱা যায়। সঁচাকৈয়ে ভীমাশংকৰ জ্যোতিৰ্লিংগটো এবাৰ দৰ্শন কৰি মন প্ৰাণ শুদ্ধ হৈ গ'ল। এবাৰ হ'লেও শাওণৰ মাহত দৰ্শন কৰি আহিব গুৱাহাটীৰ ডাকিনী পাহাৰত থকা ভীমাশংকৰ জ্যোতিৰ্লিংগ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে চাই থাকিব মোৰ চেনেল জবাতি কলিতা অফিচিয়েল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ এৰিলোঁ, আকৌ লগ পাম পুনৰ এটি নতুন ভিডিঅ' লৈ।